নমস্কাৰ ইউটিউব চেনেল ষ্টাডি দৰ্পণলৈ মই হাছিম আলী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ডেফিনিট আৰ্টিকল ডিৰ সঠিক উচ্চাৰণ সম্পৰ্কে এই ডি ওয়াৰ্ডটোক আমি কেতিয়াবা ডি উচ্চাৰণ কৰোঁ কেতিয়াবা দা উচ্চাৰণ কৰোঁ আসলতে কোনটো শুদ্ধ ডি শুদ্ধ নে দা শুদ্ধ নে দুয়োটাই শুদ্ধ যদি দুয়োটাই শুদ্ধ হয় তেতিয়া হলে কেতিয়া আমি দা উচ্চাৰণ কৰিব লাগে আৰু কেতিয়া ডি উচ্চাৰণ কৰিব লাগে আজিৰ ভিডিঅ'টোত এই বিষয়ে আলোচনা কৰিম আপোনালোকে দেখা পাইছে যে বোৰ্ডখনত মই দুটা ভাগ কৰিছো বিফোৰ ভাৱেল সাউন্ড অৰ্থাৎ ভাৱেল সাউন্ডৰ আগত যদি ডি আৰ্টিকল থাকে তেতিয়া হলে তাক ডি উচ্চাৰণ কৰা হয় আৰু বিফোৰ কনসোনেন্ট সাউন্ডৰ আগত যদি ডি আৰ্টিকল থাকে তেতিয়া হলে তাক দা বুলি উচ্চাৰণ কৰা হয় উদাহৰণস্বৰূপে দি এলিফেন্ট ইজ এ লাৰ্জ এনিমেল ইয়াত এলিফেন্ট শব্দটো যদি আমি উচ্চাৰণ কৰো কি হ'ব এলিফেন্ট অৰ্থাৎ প্ৰথম ভাৱেল ইটো এটা ভাৱেল আৰু প্ৰনাউন্সিয়েচনো কি হৈছে ভাৱেল সাউন্ডে হৈছে গতিকে ইয়াৰ আগত থকা ডি আৰ্টিকলটোক আমি ডি প্ৰনাউন্সিয়েচন কৰিম দি এলিফেন্ট ইজ এ লাৰ্জ এনিমেল নেক্সট দি আসাম ট্ৰিবিউন ইজ এন ইংলিছ ডেইলি নিউজপেপাৰ ইয়াত আসাম শব্দটো যেতিয়া প্ৰনাউন্সিয়েচন কৰিম এইটো ভাৱেল আৰু ইয়াৰ প্ৰথম প্ৰনাউন্সিয়েচন কি হৈছে প্ৰথম সাউন্ড কি হৈছে আ গতিকে ইয়াতো আমি কি কৰিম ডি pronunciation কৰিম দি আসাম ট্ৰিবিউন ইজ এন ইংলিছ ডেইলি নিউজপেপাৰ নেক্সট দি আৰ্থ ইজ ৰাউণ্ড ইয়াত আৰ্থ শব্দটো যেতিয়া আমি pronunciation কৰিম প্ৰথমতে আ সাউন্ড হৈছে অৰ্থাৎ ভাৱেল সাউন্ড হৈছে ইটো ভাৱেল সাউন্ডো ভাৱেল হৈছে গতিকে ইয়াতো আমি ডি pronunciation কৰিম দি আৰ্থ ইজ ৰাউণ্ড নেক্সট ইণ্ডিয়ান শব্দটো আমি যেতিয়া pronunciation কৰিম ইণ্ডিয়ান প্ৰথমতে ই ভাৱেল সাউন্ড হৈছে আইটো ভাৱেল সাউন্ডো ভাৱেল হৈছে গতিকে ইয়াতো কি হ'ব ডি pronunciation কৰিম দি ইণ্ডিয়ান এক্সপ্ৰেছ ইজ এ ফেমাছ নিউজপেপাৰ ঠিক তেনেকৈ ইষ্ট ইণ্ডিয়া কোম্পানী ইষ্টৰ ইটো ভাৱেল আৰু ইয়াৰ pronunciation ফাৰ্স্ট pronunciation কি হৈছে ভাৱেল হৈছে গতিকে আমি ইয়াতো ডি আৰ্টিকলক ডি বুলি মাতিম দি ইষ্ট ইণ্ডিয়া কোম্পানী নেক্সট আমি পাম যে বিফোৰ কনসোনেন্ট সাউন্ড আমি তাক দা বুলি উচ্চাৰণ কৰিম কনসোনেন্ট সাউন্ডৰ আগত যদি ডি আৰ্টিকল থাকে তেতিয়া তাক আমি দা বুলি উচ্চাৰণ কৰিম ইয়াত প্ৰথম বাক্যটোত পাম ডি আৰ্টিকলৰ পিছত থকা শব্দটো বুক বুক শব্দটোৰ প্ৰথম আখৰ বি কনসোনেন্ট আৰু ইয়াৰ সাউন্ড কি হৈছে ব কনসোনেন্ট সাউন্ড হৈছে গতিকে ইয়াত আমি কি pronunciation কৰিম দা বুক ইজ অন দা টেবল ঠিক তেনেকৈ টাইটানিক শব্দটোৰ প্ৰথম আখৰ টি কনসোনেন্ট আৰু ইয়াৰ সাউন্ডো কনসোনেন্ট সাউন্ড হৈছে গতিকে ইয়াত আমি দা pronunciation কৰিম দা টাইটানিক ওয়াজ এ ফেমাছ শিপ ঠিক তেনেকৈ সানৰ এস কনসোনেন্ট সাউন্ডো কনসোনেন্ট হৈছে গতিকে এইটো আমি দা pronunciation কৰিম দা সান ৰাইজেস ইন দি ইষ্ট ইয়াত কিন্তু কি হৈছে ইষ্ট ই ভাৱেল সাউন্ড হৈছে কাৰণে ইয়াত কিন্তু ডি মাতিম ডি pronunciation কৰিম দা সান ৰাইজেস ইন দি ইষ্ট ঠিক তেনেকৈ কুৰাণ শব্দটোৰ প্ৰথম আখৰ কিউ এটা কনসোনেন্ট লেটাৰ আৰু pronunciation কনসোনেন্ট pronunciation হৈছে কনসোনেন্ট সাউন্ড হৈছে গতিকে ইয়াতো আমি দা pronunciation কৰিম দা কুৰাণ ইজ এ হোলি বুক নেক্সট হৰ্স ইয়াত হৰ্সৰ এইচ কনসোনেন্ট আৰু ইয়াৰ সাউন্ড কি হৈছে হ সাউন্ড হৈছে গতিকে ইয়াতো আমি দা pronunciation কৰিম দা হৰ্স ক্যান ৰান ফাষ্ট নেক্সট প্ৰথমতে পাম এ নম্বৰ আই ওয়েন্ট টু দি এলপি স্কুল ইয়েষ্টাৰডে হোৱেৰ আই ষ্টাডিড মই কালি সেইখন এলপি স্কুললৈ গৈছিলোঁ য'ত মই অধ্যয়ন কৰিছিলোঁ ইয়াত এলপিৰ আগত ডি আৰ্টিকল আছে আমি যেতিয়া এলপি pronunciation কৰোঁ তেতিয়া প্ৰথমতে কি হয় এল এটা কনসোনেন্ট কিন্তু কনসোনেন্ট হলেও প্ৰথমতে কি সাউন্ড হৈছে এ অৰ্থাৎ ভাৱেল সাউন্ড হোৱা কাৰণে ইয়াৰ আগত থকা ডি আৰ্টিকলক আমি ডি pronunciation কৰিম কাৰণ ভাৱেল সাউন্ড হৈছে গতিকে ভাৱেল সাউন্ডৰ আগত সদায় আমি ডি pronunciation কৰিব লাগে নেক্সট বি নম্বৰ বাক্যত পাম ৰমেন went to the NGO where his father worked ৰমেন সেই NGO টোলৈ গৈছিল য'ত তেওঁৰ দেউতাকে কাম কৰিছিল ইয়াত NGO NGO এন কনসোনেন্ট কিন্তু ইয়াৰ প্ৰথম সাউন্ড কি হৈছে
ভাৱেল সাউন্ড হৈছে গতিকে ভাৱেল সাউন্ড হোৱাৰ কাৰণে ইয়াৰ আগত থকা ডি আৰ্টিকলক আমি ডি উচ্চাৰণ কৰিম ৰমেন ওয়েন টু দি এনজিও হোৱেৰ হিজ ফাদাৰ ৱৰ্কড নেক্সট পাৰ্টত পাম যে বিফোৰ কনসনেন্ট সাউন্ড আমি কি উচ্চাৰণ কৰোঁ ডি আৰ্টিকলক আমি দা উচ্চাৰণ কৰোঁ উদাহৰণস্বৰূপে দ্য ইউনিয়ন লিডাৰ ডেলিভাৰ্ড এন ইম্পৰ্টেণ্ট স্পীচ ইন দ্য মিটিং ইয়াত ডি আৰ্টিকলৰ পিছত থকা শব্দটো হ'ল ইউনিয়ন ইউনিয়ন এই ইউনিয়নটো আমি যেতিয়া উচ্চাৰণ কৰিম তেতিয়া কি হয় যদিও ইউটো ভাৱেল কিন্তু ইয়াৰ সাউন্ড কি হৈছে য় সাউন্ড হৈছে ইয়টো কিন্তু ভাৱেল সাউন্ড নহয় কনসনেন্ট সাউন্ড সেইকাৰণে ইয়াৰ আগত থকা ডি আৰ্টিকলক আমি কি মাতিম দা উচ্চাৰণ কৰিম দা ইউনিয়ন লিডাৰ ডেলিভাৰ্ড এন ইম্পৰ্টেণ্ট স্পীচ ইন দ্য মিটিং নেক্সট বি নম্বৰত পাম আসাম ইজ ফেমাছ ফৰ দ্য ওৱান হৰ্নড ৰাইনো অসম এশিঙীয়া গড়ৰ বাবে বিখ্যাত ইয়াত ডি আৰ্টিকলৰ পিছত থকা শব্দটো হ'ল ওৱান এই ওৱানৰ ওটো যদিও ভাৱেল এইটো কিন্তু ভাৱেল সাউন্ড নহয় কনসনেন্ট সাউন্ড গতিকে ইয়াৰ আগত থকা ডি আৰ্টিকলক আমি কি উচ্চাৰণ কৰিম দা উচ্চাৰণ কৰিম আসাম ইজ ফেমাছ ফৰ দ্য ওৱান হৰ্নড ৰাইনো এইখিনিতে এটা প্ৰশ্ন উত্থাপন হ'ব পাৰে যে মই ইনডেফিনিট আৰ্টিকল এ আৰু এনৰ ব্যৱহাৰৰ নিয়মত কৈছিলোঁ যে সাধাৰণতে ভাৱেল সাউন্ডৰ আগত এন বহে আৰু কনসনেন্ট সাউন্ডৰ আগত এ বহে কিন্তু এতিয়াতো ইয়াৰ ভাৱেল সাউন্ডৰ আগতো ডি আৰ্টিকল কনসনেন্ট সাউন্ডৰ আগতো দা আৰ্টিকল বহিছে ইয়াৰ কাৰণটো হ'ল যেতিয়া কোনো এটা বস্তুক নিৰ্দিষ্টকৈ বুজোৱা যায় তেতিয়া হি ভাৱেল সাউন্ড বা কনসনেন্ট সাউন্ড লৈ কথা নাই তেতিয়া তাৰ আগত ডি আৰ্টিকল ব্যৱহাৰ কৰা হয় আজিৰ ভিডিঅ'টো আমি এইখিনি আলোচনা কৰিলোঁ পৰৱৰ্তী ভিডিঅ'ত আমি লিটল এ লিটল আৰু দা লিটলৰ ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰিম আপোনালোক আটাইকে লগ পাম আজিৰ ভিডিঅ'টো আপোনালোকে কেনে পালে কমেণ্টত জনাব যদি ভাল পাইছে লাইক কৰিব আৰু বেছিকৈ শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ ভিডিঅ' পাই থাকিবলৈ ষ্টাডি দৰ্পণ চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি ৰাখিব ধন্যবাদ জয় আই অসম